Hello friends, নমস্কাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল নলেজ ক্লিয়াৰিটি লৈ আজিৰ এই ভিডিঅ' দেখিম আমি 10টা অতি গুৰুত্বপূৰ্ণ ইংৰাজী এন্টনিম নাইবা বিপৰীত শব্দ যিবোৰ সকলো কম্পিটিটিভ এক্সামৰ কাৰণে উপযোগী নাম্বাৰ 1 অনেষ্ট আৰু ইয়াৰ অপচন দিয়া আছে ব্ৰেভ কাইণ্ড ডিসঅনেষ্ট আৰু ক্লেভাৰ অনেষ্ট মানে হৈছে যিজনে সঁচা কথা কয় নাইবা সত্যবাদী ব্ৰেভ মানে হৈছে সাহসী কাইণ্ড মানে হৈছে দয়ালু ডিসঅনেষ্ট মানে হৈছে অসত্যবাদী আৰু ক্লেভাৰ মানে হৈছে টেঙৰ গতিকে সত্যবাদীৰ বিপৰীত সাহসী নহয় দয়ালু নহয় টেঙৰ নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি ডিসঅনেষ্ট নাইবা অসত্যবাদী নাম্বাৰ 2 ভিক্টৰী বা জয় ইয়াৰ অপচন এত দিয়া আছে উইন বা জয় অপচন বি ডিফিট বা পৰাজয় অপচন চি বেটেল নাইবা যুদ্ধ অপচন চি পাৱাৰ বা শক্তি গতিকে ভিক্টৰী বা জয় বিপৰীত জয় নহয় যুদ্ধ নহয় শক্তি নহয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ডিফিট বা পৰাজয় নাম্বাৰ 3 ক্ৰুৱেল মানে হৈছে নিষ্ঠুৰ আৰু ইয়াৰ অপচনত দিয়া আছে হাৰ্ছ কাইণ্ড এংগ্ৰি আৰু ৰুড হাৰ্ছ মানে হৈছে নিষ্ঠুৰ কাইণ্ড মানে দয়ালু এংগ্ৰি মানে খং আৰু ৰুড মানে হ'ল অভদ্ৰ গতিকে ক্ৰুৱেল বা নিষ্ঠুৰৰ বিপৰীত হাৰ্ছ নহয় এংগ্ৰি নহয় ৰুড নহয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি কাইণ্ড বা দয়ালু নাম্বাৰ 4 পাৰ্মানেণ্ট মানে হৈছে স্থায়ী ইয়াৰ অপচনত দিয়া আছে অপচন এ ষ্ট্ৰং বা সবল বি ডিউৰেবল বা স্থায়ী চি টেম্পৰাৰী বা অস্থায়ী ডি ফাইনেল বা অন্তিম গতিকে স্থায়ী এন্টনিম বা বিপৰীত অস্থায়ী হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি টেম্পৰাৰী নাম্বাৰ 5 এক্সপেণ্ড মানে হৈছে বিস্তাৰ কৰা বা ডাঙৰ কৰা গতিকে ইয়াৰ এন্টনিম অপচন এ ডেভেলপ বিকাশ ঘটোৱা নহয় অপচন বি এনলাৰ্জ ডাঙৰ কৰা নহয় অপচন চি গ্ৰ' বৃদ্ধি হোৱা নহয় গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি কন্ট্ৰেক্ট মানে হৈছে চুক্তি কৰা বা সৰু হোৱা নাম্বাৰ 6 এপিয়াৰ মানে হৈছে দেখা দিয়া বা উপস্থিত হোৱা ইয়াৰ অপচনত দিয়া আছে ৱাটছ মানে হৈছে চোৱা এৰাইভ মানে হৈছে উপস্থিত হোৱা ডিছএপিয়াৰ মানে হ'ল অদৃশ্য হোৱা ৰিচ মানে হ'ল গৈ পোৱা বা উপনীত হোৱা গতিকে এপিয়াৰ বা দেখা দিয়াৰ বিপৰীত চোৱা নহয় উপস্থিত হোৱা নহয় উপনীত হোৱাও নহয় গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন চি ডিছএপিয়াৰ বা অদৃশ্য হোৱা নাম্বাৰ 7 ষ্ট্ৰং মানে হৈছে সবল গতিকে আমাক সবলৰ বিপৰীত শব্দ লাগে সবলৰ বিপৰীত শব্দ বুলি ক'লে আমি দুৰ্বল বুজো গতিকে কোনটো শব্দই দুৰ্বল বুজাইছে সেয়া আমি চাওঁ আহা অপচন এ ব্ৰেভ মানে হ'ল সাহসী অপচন বি উইক মানে হ'ল দুৰ্বল চি স্মাৰ্ট মানে হ'ল বুদ্ধিমান আৰু ডি বল্ড মানে হ'ল সাহসী গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি উইক মানে হৈছে দুৰ্বল নাম্বাৰ 8 লাইট মানে হৈছে পাতল নাইবা লঘু ইয়াৰ অপচনত দিয়া আছে ব্ৰাইট হেভি ডাৰ্ক ব্লু ব্ৰাইট মানে হৈছে উজ্জ্বল হেভি মানে হৈছে গধুৰ ডাৰ্ক মানে হৈছে অন্ধকাৰ আৰু ব্লু মানে হ'ল উজ্জ্বল গতিকে লাইট বা পাতলৰ বিপৰীত হ'ব অপচন বি হেভি বা গধুৰ নাম্বাৰ 9 একচেপ্ট মানে হৈছে স্বীকাৰ কৰা বা গ্ৰহণ কৰা ইয়াৰ অপচনত দিয়া আছে ৰিচিভ এডমিট ৰিজেক্ট ৱেলকাম ৰিচিভ মানে হ'ল গ্ৰহণ কৰা আৰু এডমিট মানেও হ'ল স্বীকাৰ কৰা ৰিজেক্ট মানে হ'ল অস্বীকাৰ কৰা ৱেলকাম মানে হ'ল আদৰণি জনোৱা গতিকে একচেপ্টৰ বিপৰীত হ'ব অপচন চি ৰিজেক্ট মানে হ'ল অস্বীকাৰ কৰা নাম্বাৰ 10 ফ্ৰীডম মানে হ'ল স্বাধীনতা বা মুক্তি ইয়াৰ অপচনত দিয়া আছে লিবাৰ্টি কেপটিভিটি চইচ ফ্ৰী লিবাৰ্টি মানে হৈছে স্বাধীনতা কেপটিভিটি মানে হৈছে বন্দিত্ব চইচ মানে হৈছে বিকল্প আৰু ফ্ৰী মানে হৈছে মুক্ত গতিকে ফ্ৰীডম বা স্বাধীনতাৰ বিপৰীত শব্দ হৈছে অপচন বি কেপটিভিটি বা বন্দিত্ব
যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু কিহৰ ওপৰত আপোনালোকে ভিডিঅ' বিচাৰে সেয়া কমেণ্ট কৰি জনাব। থেংক ইউ।